এইডৰা কুঁহিয়াৰ খেতিয়ে তেখেতক 5 বিঘা মাটি ধানৰ পইচা দিব বুলি তেখেতে মোক কৈছিলে। আৰু নমস্কাৰ, মই পৰেশ দাস আৰু চাবলৈ আৰম্ভ কৰিছে পৰেশ দাস ইউটিউব চেনেল। মই আজি আপোনালোকক আৰু অন্য এটি ভিডিঅ' লৈ আনিছোঁ। গতিকে মই আপোনালোকক এডৰা কুঁহিয়াৰৰ খেতি দেখুৱাব বিচাৰিছোঁ। আপোনালোকে 10 বিঘা ধান খেতি কৰক আৰু 2 কঠা মাটিত কুঁহিয়াৰৰ খেতি কৰক, আপোনালোকে বেছি লাভ কৰিব পাৰিব, বেছি লাভান্বিত হ'ব পাৰিব। গতিকে মই আপোনালোকক যিডৰা কুঁহিয়াৰৰ খেতি ইয়াতে আছে সেইডৰা কুঁহিয়াৰ খেতি মই মোৰ বন্ধু কেমেৰা পাৰ্চনক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। আৰু মই তালৈকে গৈ আছোঁ, কুঁহিয়াৰ খেতিডৰালৈকে মই তাৰ ভিতৰলৈকে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এটা ভিডিঅ' বনাবলৈ বহুত কষ্ট হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই তালৈকে গৈ আছোঁ ভিতৰলৈকে। মই কুঁহিয়াৰৰ খেতিডৰা অকণমান দেখুৱাব বিচাৰিছোঁ। মই মালিকে কেনেকৈ ৰাখিছে। মালিক বহুত ব্যস্ত, মালিকৰ এই কুঁহিয়াৰৰ খেতি নহয় আৰু বহুত অন্যান্য খেতিও আছে। মই সেইবিলাক আপোনাক দেখুৱাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে এয়া হ'ল কুঁহিয়াৰৰ খেতি, আপোনাক দেখুৱালোঁ। মই অফ কেমেৰাত তেখেতৰ লগত কথা পাতোঁতে তেখেতে কৈছে বোলে মোৰ খেতি বহুত, আৰু মই খেতিটো তাৰ যিখিনি খেতি আছে, যি শস্য লগাই কবি, বিলাহী, অমিতা, মানে যথেষ্ট খেতি তেখেতৰ। গতিকে আজিকালি তাৰমানে কি কাম কৰা মানুহ নাপায়, কাম কৰা মানুহ লগাবৰ কাৰণে মানুহ নাপায়। গতিকে তেখেতৰ অকণমান অসুবিধা হৈছে কুঁহিয়াৰ খেতিডৰা মেৰামতি কৰিবৰ কাৰণে। তথাপিও কৈছে বোলে তথাপিও লাভত থাকিব। ময়ো ভাবিছোঁ দিব, কাৰণকে যদি আপুনি এই কুঁহিয়াৰডাল আপুনি বজাৰত বিক্ৰী কৰিব লৈ যায়, এই কুঁহিয়াৰডালত আপুনি 30 টকা এটা পাব, 30 টকা এটা, মিনিমাম 30 টকা এটা পাব। এডাল কুঁহিয়াৰত যদি আপুনি 30 টকাকৈ পায়, বা কোনোবাডাল কুঁহিয়াৰত আপুনি 50 টকাও পাব পাৰে। গতিকে এজোপাত 5ডালকৈ কুঁহিয়াৰ আছে। গতিকে আপোনালোকে নিজে কেলকুলেশ্যন কৰি চাওক, ধান খেতিত বেছি লাভ নে কুঁহিয়াৰ খেতিত। মই কোৱা নাই যে ধান খেতি কৰিব নালাগে, ধান খেতি কৰিব লাগে, খাবতো লাগিবই না, খাবৰ কাৰণে ধান খেতিও লাগিব। গতিকে মই কোৱা নাই ধান খেতি কৰিব নালাগে বুলি, ধান খেতিও কৰক। কিন্তু আপোনালোকে ধান খেতিৰ লগে লগে আপোনাৰ ধান খেতি কৰাৰ লগে লগে আপোনালোকে 2 কঠা মাটিত কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে চেষ্টা কৰিব। গতিকে ই বহুত লাভৱান খেতি হয়। গতিকে আপোনালোকক মই এই ভিডিঅ'টোত ভিতৰলৈকে যাবৰ কাৰণে নোৱাৰিম, এতিয়া গোটেই পাতবোৰ গুচোৱা নাই। গতিকে কম দিনৰ ভিতৰতে তেখেতে এই কুঁহিয়াৰডৰা প্ৰতিপালন কৰি উলিয়াব বুলি মোক কৈছে। আজি মোক ভিডিঅ'টো বনাব দিয়া নাছিলে, তথাপিও মই বনালোঁ ভিডিঅ'টো। গতিকে নেক্সট টাইম আৰু অনাগত দিনত মই আহিম, তেখেতৰ লগত কিছু কথা পাতিম। খেতিৰ বিষয়ে তেখেতে বহুত জানে। আজি 3 দশক 4 দশকৰ পৰা তেওঁ এই কৃষিৰ লগত জড়িত। গতিকে আমাৰ বহুত মানুহে তেখেতক চিনি পায়, তেখেতৰ নামটো ৰমেশ কলিতা, চবেই গম পায়। গতিকে তেখেতৰ লগত বহু কথা আছে, মই সময় পালে তেখেতৰ লগত কথা পাতিম। গতিকে মই আজি ভিডিঅ'টো এই কুঁহিয়াৰৰ খেতিডৰাৰ পৰা এইখিনিৰ পৰা মই ভিডিঅ'টো সামৰণি মাৰিম। আৰু অনাগত দিনত আপোনালোকক আৰু মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, আৰু নতুন নতুন ভিডিঅ' বনাই যাম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। গতিকে নতুন ভিডিঅ' চাবৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব। গতিকে আজিলৈ এইখিনি কৈয়ে মই মোৰ চেনেলৰ পৰা আঁতৰি যাম। নমস্কাৰ।